অসমবাসী মই আছো কাঞ্চন বাইহঁতৰ ঘৰত আৰু ইফালে কাঞ্চন বাই আৰু এইটো পাঞ্জিত আৰু ইফালে কেমেৰামেন তিনন্দা অ বেলেগ চাউনি দিছা দেই হা কেনে কেনে হিৰিকে উলিয়াই দিছে আজি আমি শ্বুটিং কৰিব আহিছিলো কিন্তু এই বতৰৰ মহিমা আৰু নাৰীৰ মহিমা অপৰিসীম ধৰিব নোৱাৰি কেতিয়া কি চেঞ্জ হয় এই আৰু চাই লওঁ বতৰটো যদি হেৰি ভিডিঅ' বনাম অলপ বৰষুণটো এৰাহান পালোঁ সেইকাৰণে আহিলোঁ চাওঁ বুলি আজি মানে আমি লখিমপুৰ পুখুৰীত যাম তাতে শ্বৰ্ট আছে কেইটামান চাবা এইফালে ড্ৰাইভাৰ আৰু এয়া পাঞ্জিত মালিক নেকি অঁ মালিক তাক চৰি দেই তিনিখনমান গাড়ী আছে ভাই আমি এতিয়া যাই আছো আৰু এইফালে হেমন্ত দা কাঞ্চন বাই হেমন্ত দা ধন্যবাদ এয়া আমি মানে এটা বিশেষ শ্বুটিঙৰ কাৰণে কাম এটা বিশেষ ভিডিঅ'ৰ কাৰণে আমি আজি মানে ঐতিহাসিক বালিপুখুৰী তাৰপাছত দৰঙৰ মানে ঐতিহ্য বুঢ়ীনগৰ পুখুৰী আৰু লগতে মানে আপোনালোকে জানে লখিমপুৰ পুখুৰী এই তিনিটা পুখুৰী আমি মানে সংলগ্ন কৰি আমি এটা ভিডিঅ' প্ৰস্তুত কৰিম এটা মানে কাহিনীৰ মাজত এই ভিডিঅ'টি সকলোৱে চাব আৰু মানে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও মানে যথেষ্টখিনি উপকৃত হ'ব যিহেতু জ্ঞান দৰ্শনৰ কাৰণে আমাৰ এই পুখুৰীকেইটাৰ মাজলৈ আহে ওচৰত গতিকে সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো আদৰি ল'ব বুলি আশা কৰিলোঁ আমি বৰ্তমান উপস্থিত হ'লোঁ লখিমপুৰ পুখুৰীত ইয়াতে শ্বুটিং কৰা হ'ব এতিয়া বৰষুণ দি আছে কিনকৈ পুৰা বৰ ধুনীয়া আৰু এইফালে চাওকচোন কি বৃহৎ পুখুৰী আৰু কিমান সুন্দৰ পৰিৱেশ কেতিয়াবা মন চন বেয়া লাগিলে মনটোক ফ্ৰেছ কৰিবলৈ ইয়ালৈ আহোঁ আৰু কি সুন্দৰ পৰিৱেশ ইয়াত থাকিয়ে ভাল লাগে আৰু ইয়াতো শ্বুটিং কৰা শেষ হৈ গ'ল আৰু ইয়াৰ পৰা যাব ওলালোঁ আৰু এয়া গাঁৱৰে খুৰা কিবা এটা কৈ দিয়কচোন ইয়াৰে মাটি কিমান আছে ইয়াত আৰু নমস্কাৰ মোৰ নাম কিশোৰ শৰ্মা এই লখিমপুৰটো যে এই পুখুৰীটো যে ইয়াতে মানে পাৰেদি সম্পূৰ্ণ 227 বিঘা আৰু পানীকালি আছে 175 বিঘা আৰু ইয়াতে তাৰমানে এনেকুৱা আছে আমাৰ তাত মীনমহল বুলি এটা স্বেচ্ছাসেৱী আছে হয় এই মীনমহলে গোটেইখিনি চলায় আৰু ইয়াৰ পৰা যিখিনি আমি মাছ বেছি উৎপাদন পাওঁ সেইখিনি এটা আমাৰ দুখীয়া ৰাইজক মানে এটা সভ্য কল্যাণ আঁচনি আছে প্ৰত্যেক বছৰে আমাৰ 8টা ৱাৰ্ডত মানে 3জনকৈ আমি টকা দিওঁ মানে 10,000 দিওঁ বছৰত মানে বিনা সুতে 1,000 টকা দিব লাগে 10 বছৰত ক্লিয়াৰ হ'লে আকৌ নেক্সট দিয়া যায় আৰু তাতকৈ আটাইতকৈ এটা ঐতিহ্যমণ্ডিত আমাৰ মন্দিৰ আছে ইয়াতে হয়তো কিছু সংখ্যক লোকে জানে আমাৰ এই পুখুৰী পূব পাৰে আমাৰ এটা মঠ কামাখ্যা আছে সেইটো মানে কি আমাৰ নৰনাৰায়ণৰ দিনৰে লক্ষীনাৰায়ণৰ দিনৰে তেতিয়া আৱিষ্কাৰ হৈছিল ইয়াত বহুত ডাঙৰ ঐতিহাসিক আছে আৰু সেই মন্দিৰটোৰ পৰা আমাৰ পুখুৰীলৈ এটা ৰিলেশ্যন আছে তাৰমানে মন্দিৰৰ পিছত যদি তাতে গাখীৰ ঢালা হয় আমাৰ লখিমপুৰৰ পুখুৰী পাই আহি এনেকুৱা এটা মানে ৰিলেশ্যন আছে সেয়েহে তাৰমানে এইটো আমাৰ ঐতিহ্যমণ্ডিত কামাখ্যা মঠৰ লগত এই পুখুৰীটো জড়িত আছে আৰু এই পুখুৰীয়ে কিন্তু আমাৰ দুখীয়া মানুহক বহুত সকাহ দিছে যেনে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীক টকা পইচা দিয়ে পঢ়া শুনাৰ কাৰণে যদি ইয়াতে ডিগ্ৰী ভালদৰে পাছ কৰে ষ্টাৰ কৰে বা ইত্যাদি তেওঁলোকক তাৰমানে মিনিমাম আমি 50,000 টকা লাগি যাওঁ যিজনে তাৰমানে মানে ডিগ্ৰী ষ্টাৰ কৰিব আৰু প্ৰত্যেক মেট্ৰিক কেণ্ডিডেটক আমি ফাৰ্ষ্ট ডিভিজন পালে 10,000 ছেকেণ্ডক 5,000 থাৰ্ডত 1,000 এনেকুৱাকৈ তাৰমানে আমাৰ এই লখিমপুৰ পুখুৰীৰ পৰা ইনকাম হোৱা টকাৰে এই দুখীয়া ৰাইজক বা কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি এই প্ৰদান কৰি আছোঁ ধন্যবাদ বহুতো নজনা কথা শিকিলোঁ খুৰাৰ পৰা সম্ভৱ বেছিভাগ ল'ৰা ছোৱালীয়ে নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰিছে বহুত ভাল কাম কৰি আছে লখিমপুৰ মীনমহল সমিতিয়ে আৰু পুখুৰীটোৰ মাটিকালি শুনি মই আচৰিত হৈ গ'লোঁ আৰু বহুতো নজনা কথা আছে আজিৰ ভিডিঅ'টো যিহেতু ছুটি হ'ব আৰু সেই নজনা কথাবোৰ জানিবলৈ মোক যদি ফেচবুকত চাই আছে প্লিজ ফ'ল' কৰি লওক আৰু যদি ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থওক গাইজ আমিও লখিমপুৰৰ পৰা আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ফেচবুকত চাই আছা প্লিজ
পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছা প্লিজ ছাবস্ক্ৰাইব কৰিব বাই বাই